ওপৰত যাই এইফালে বান্দৰ খাটাৰকা খিলাৰী ফাইনেলি প্লেনটো ছাকচেছফুল হৈ গ'ল ৰাইজ তো নমস্কাৰ ৰাইজ বহুদিন আগৰ পৰাই লগৰকেইটাই মিলি এটা প্লেন এটা বনাই আছিলোঁ মানে খানা খাম বুলি কিন্তু দুপৰীয়া লগৰ এটাৰ ৰুমতে ভাতটো খালোঁ যোনে যোনে আগৰ ভিডিঅ'টো চাইছে মানে আমি ৰাতিহে খানাটো খাম আৰু খানাটো খাব আহিলোঁ অৰ্ণৱৰ ৰুমত আৰু সি ৰুমত আহি আমি খাটাৰকা খিলাৰীৰ নিচিনা চাদৰ ওপৰত উঠিলোঁ মানে ইয়াৰ ৰুমৰ পৰা চাওকচোন পাহাৰৰ ইমান ধুনীয়া ভিউটো আৰু আজি খানাৰ আমাৰ মুখ্য আকৰ্ষণটো হ'ল গাহৰিৰ মাংস বাৰু কোনে কোনে ভাল পায় বনাম গাহৰি কোনে কোনে খাই ভাল পায় ৰিলচটো চাব যদি বেয়া পায় নাচাব মাংস বনোৱা কেৰাহী ৰেডি কিন্তু মাংস অহা নাই মানে কেৰাহীত বহুত কাটি কৰিছে কি বনাই আছে কি আদা নহৰু কি খাবি আছে গাহৰি আমাৰ চেফ মানে বহুতটা কোনোবাই আদা নহৰু গুটি আছে কোনোবাই পিঁয়াজ কাটি আছে কোনোবাই মই ব্লগ এনেকৈ হাঁহি ধেমালিৰ মাজেৰে মাংসটো ময়ে বনাই দিলোঁ চাগে আপোনালোকে ভাবিছে কিন্তু মই বনোৱা নাই অংকুশে বনালে আৰু খানাটো খাই ৰাতি ধুনীয়াকৈ লগৰটোৰ ৰুমতে শুই দিলোঁ